নমস্কাৰ স্বাগতম জনাইছোঁ মই তাৰ ভিডিঅ'লৈ। আজি মই ওলাইছোঁ নামঘৰলৈ। আমাৰ নামঘৰলৈ চেঁচাৰ সত্ৰৰ গোসাঁই আহিছে। মই এই গোসাঁইকে অলপ সেৱা এভাগ কৰি আহোঁ বুলি নামঘৰলৈ ওলালোঁ। আৰু মোৰ ভিডিঅ'টো চাই থাককচোন। মইনো নামঘৰতনো কেনেকৈ গৈছোঁ আৰু পাৰিলে আমাৰ নামঘৰটো দেখুৱাম আৰু আমাৰ প্ৰভু ঈশ্বৰকো দেখুওৱাৰ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো চাই ফাইনেলি মই নামঘৰলৈ আহি আছোঁ। আপোনালোকে দেখি আছে এয়া মোৰ হৈছে চাহটো হয় দেই। এয়া মই জপনাখন খুলি লৈছোঁ আৰু আমাৰ ইয়াত ছাগলীজনীয়ে যিহে চিঞৰিছে মানে ছাগলী মাতটো উঠি গৈছে হ'ব। তাকে আহি আছোঁ। এইখনেই হৈছে আমাৰ পজা ঘৰটো, দেখিছে নহয়। ইয়াৰ নামঘৰলৈ বুলি ওলালোঁ। নামঘৰটো বেছি দূৰ নহয়, ইয়াৰ পৰা দেখিছে। ইয়াৰ পৰা কেমেৰাটোৱে যিমান দূৰ মনিব পাৰিছে আমাৰ নামঘৰটো ইমান দূৰে, কিন্তু ইয়াৰ পৰা অলপ বাওঁ চাইডে আছে। ভিডিঅ'টো চাই থাককচোন। কোনে খেলিছিলে বাৰু আগতে কমেণ্ট কৰি জনাবচোন। চাই থাকক, দেখিছেনে। ইয়ালৈকে আমাৰ ঘৰৰ পৰা এইটো জেগালৈকে অলপ কেমেৰাটোৱে ফ'কাছ কৰিছিল। ইয়াৰ পৰা চাওক, এই টাৰ্ণিংটোৱে আমাৰ ঘৰ ইয়াৰ পৰা দেখাটোৱে। এয়া আহি পাই গৈছে। তাত আপোনালোকে দেখিব পাৰিছেনে জিলমিলকৈ ট্ৰেক্টৰ এখন। মোৰ মোবাইলটো কেমেৰাটো ইমান ভাল নহয় যে জুম কৰি দিলেও ফটাই দেখিব। তেতিয়াহ'লে ট্ৰেক্টৰখিনি জিলমিলকৈ দেখিব পাৰিছে। ওচৰত কুকুৰ এটা শুই আছে, দেখিছেনে বাৰু। এয়া আমাৰ ঘৰৰ পৰা খোজকাঢ়ি আহিলে 3 মিনিটমান বা 2 মিনিটমান লাগিব। মই আজিলৈকে সময়টো চোৱা নাই বাৰু, পাৰিলে সময় পালে চাম। এয়া ফাইনেলি মই নামঘৰ আহি পাই গ'লোহি। নামঘৰত শাস্ত্ৰ পঢ়ি আছে হ'বলা। কি এয়া মই আহি নামঘৰ পাই গ'লোহি। দেখিছেনে মাহী যি ওলাই আহিছে, দেখিছেনে বাৰু। মই নামঘৰ পাই গ'লোহি। এয়া মা দেখিছেনে, অন্ধ নিচিনা চশমা পিন্ধি আছে, কাৰণ হৈছে অপাৰেশ্যন কৰি পাই গ'লোহি। মই কৈছোঁ দেখোন কেমেৰাটো ভাল নহয় বুলি, তেতিয়াহ'লেও দেখুৱাইছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাককচোন। ভিতৰত কথা ক'ব নোৱাৰোঁ, তেতিয়াহ'লেও এনেই দেখুৱাম আৰু ভক্ত চন্দ সূৰ্যৰথে ভক্ত বৰ নাৰায়ণ গোবিন্দ জয় জয় সৰ্বজন গোবিন্দ জয় জয় কৃষ্ণৰ চৰিত গোবিন্দ জয় জয় হাত পৰে আন পুণ্য সেই দোস্তো ফাইনেলি নামঘৰলৈ গ'লোঁ। সেয়া মানে গোসাঁই সেৱা কৰিলোঁ, প্ৰসাদ খালোঁ আৰু লগতে ইয়াত দেখিছেনে টোপোলা বুটমাহ খালোঁ। আকৌ এয়া অহা ৰাস্তাতে এইফালে নামঘৰলৈ যায় আৰু এইফালে মই ঘৰলৈ আহিছোঁ। আৰু ইমানতে ঘৰলৈ আহি আছোঁ, ইমানতে ঘৰ গৈ পামগৈ আৰু ভিডিঅ'টো সামৰণি মাৰিম আৰু ভিডিঅ'টো চাই থাকক। ফাইনেলি দেখিছেনে নামঘৰ পৰা এই কাপোৰ কানি খুলিলোঁ। এয়া এনেকৈ বিচনাতে দলিয়ালোঁ, গামোচা চেলেং কিবা কিবি। আৰু এইটো মোৰ হৈছে মোৰ মৰমৰ বস্তুটো। এনেকৈ ক'লোঁ আৰু এনেকৈ শুই গ'লোঁ আৰু এয়া মোৰ জীৱন। শুলোঁ গ'লোঁ খালোঁ, কাম আছে যদি কৰিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। আৰু মই আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ মৰমৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, পেহা পেহী, জেঠাই জেঠি কি আছে মানে চবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ইমানতে সকলোকে বাই বাই। সকলোৱে ভালে থাকে আৰু মোক যেনে মোৰ ভিডিঅ'বিলাক চাই থাকে তাকে আশা কৰিছোঁ। বাই বাই।